নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ তো ইতিমধ্যে ৰেলৱে গ্ৰুপ ডিৰ 1 লাখটা পদ ওলাব বুলি সকলোৱে গম পাইছে আৰু ৰেলৱেৰ অফিচিয়েল ৱেবছাইটত শৰ্ট নোটিছ জাৰি হৈছে 4টাকৈ এডভাৰটাইজমেন্ট আহিব আৰু তাৰে যেটো 4 নম্বৰ এডভাৰটাইজমেন্ট 12 মাৰ্চত যেটো ৰিলিজ হ'ব হেতু হৈছে RRC ৰ ফালৰ পৰা আহিব অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেন্ট সেলৰ ফালৰ পৰা আহিব লেভেল 1 ৰ পোষ্ট অৰ্থাৎ লেভেল 1 বুলি কোতে গ্ৰুপ ডিৰ পদবোৰ ইয়াতে পৰে আৰু ইয়াতে কোৱা হৈছিল যে মাথো হেসকলেহে এপ্লাই কৰিব পাৰিব যিসকলে ITI কৰিছে অথবা এপ্ৰেন্টিসশিপ কৰি থৈ দিছে নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট যিসকলৰ আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব কিন্তু এটা অতি সুখবৰ আহিছে যে ইয়াতে এতিয়া সকলোৱে এপ্লাই কৰিব পাৰিব অফিচিয়েল আপডেট বুলি কওঁতে ৰেলৱে মিনিষ্টাৰ পিয়ুষ গোয়েল ডাঙৰীয়াই নিজে টুইট কৰি কৈছে আৰু এইবাৰ আকৌ সুযোগ দিছে ভাৰতৰ সকলো নিবনুৱালৈকে সেই সকল নিবনুৱালৈকে যিসকলে ৰেলৱেত চাকৰি কৰিম বুলি ভাবিছে ৰেলৱে গ্ৰুপ ডিত চাকৰি কৰিম বুলি ভাবিছে তো মই আপোনালোকক অফিচিয়েল টুইটাৰ একাউণ্টলৈকে লৈ যাওঁ পিয়ুষ গোয়েল ডাঙৰীয়াৰ তো মই ডেসক্ৰিপচনত লিংক দি দিছো আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব তো এইটো যেটো তেওঁ পোষ্ট কৰিছে তো ইয়াতে 10% যিখিনি জেনাৰেল ক্যাটেগৰি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে আৰক্ষণ কৰি থোৱা হৈছে প্ৰায় 1,30,000 পদ এবাৰ জেনাৰেল ক্যান্ডিডেটৰ কাৰণে ৰখা হ'ব যিখিনি নন ক্ৰিমিলেয়াৰ সাৰ্টিফিকেট দিব পাৰিব তো ইয়াতে অকনমান তলত গলে আপোনালোকে পাই যাব যেটো কোৱা হৈছে Now more candidates can apply in railways. Educational qualification for level 1 post is 10 pass. অৰ্থাৎ 10 pass হলে হৈ যাব বা যিসকলে ITI কৰি থৈ দিছে তেওঁলোকেতো পাৰিবই বা ইয়াৰ এই সমপৰ্যায়ৰ যদি কৰি থৈ দিছে নিশ্চয় পাৰিব কিন্তু এতিয়া ITI নকৰিলেও আপুনি এপ্লাই কৰিব পাৰিব তো অফিচিয়ালি যদিও এই ৱেবছাইট বিলাকে ৰেলৱে ৰিক্ৰুটমেন্ট সেল বিলাকে কৈছিলে কিন্তু এই মন্ত্ৰীয়ে পিয়ুষ গোয়েল ডাঙৰীয়া এইটো উঠাই দিছে আৰু এতিয়া সকলোৰে কাৰণে এই সুখৰ খবৰ আৰু নিশ্চয় এই সুখৰ খবৰ কাৰণে ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব তথাপিও হয়তো আপোনালোকৰ প্ৰশ্ন থাকিব পাৰে তো কেতিয়া এই ভ্যাকেন্সিবোৰ আহিব তো এই 4টা এডভাৰটাইজমেন্ট আহিব চাওক নন টেকনিক্যাল পপুলাৰ ক্যাটেগৰি প্যাৰামেডিকেল ষ্টাফ মিনিষ্ট্ৰিয়েল এণ্ড আইসোলেটেড ক্যাটেগৰিজ তাৰ পাছতে আছে লেভেল 1 পোষ্ট যিটোত গ্ৰুপ ডিৰ পদবোৰ থাকিব ইয়াতে চাওক ট্ৰেক মেইনটেইনাৰ গেট 4 ট্ৰেকমেন গেটমেন পইণ্টছমেন হেল্পাৰ ইন ভেৰিয়াছ ডিপাৰ্টমেন্টছ তো এইবোৰ পদ থাকিব আৰু এই 4টা মিলাই মুঠ 1,30,000 পদ আহিব আৰু ইয়াতে তাৰিখবোৰ দিছে কোনদিনাৰ পৰা অনলাইন আৰম্ভ হ'ব NTPC ৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা তাৰ পাছত যেটো প্যাৰামেডিকেল ষ্টাফ আছে তেওঁলোকৰ এইটো 4 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পাছত মিনিষ্ট্ৰিয়েল আৰু আইসোলেটেড ক্যাটেগৰিৰ যেটো ভ্যাকেন্সি আহিব হেতু আৰম্ভ হ'ব 8 মাৰ্চৰ পৰা আৰু যেটো RRC লেভেল 1 গ্ৰুপ ডিৰ পদ আহিব হেতু আৰম্ভ হ'ব 12 মাৰ্চৰ পৰা তো আপোনালোকে যদি ভিডিওটো ভালদৰে চাইছে নিশ্চয় আৰু প্ৰশ্ন কৰি নাথাকে আপোনালোকৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ ভিডিওত থাকে কিন্তু বহুতে ভিডিওটো নাচাই ওপেন কৰি প্ৰশ্ন কৰিব আৰম্ভ কৰে সেইবোৰ কমেন্টৰ মই ৰিপ্লাই কেতিয়াও নিদিও আপোনালোকে বেয়া পালেও ভাল পালেও হেতু উপায় নাই ভিডিও ভালকে চোৱাটো অত্যন্ত প্ৰয়োজন কাৰণ ইয়াতে এনে বকি থকা নাযায় তো ভিডিওটো নিশ্চয় আপোনালোকে লাইক কৰিব যিসকলে এতিয়ালৈকে ভিডিওটো চাই আছে ধন্যবাদ